বন্ধুসকল মই শিখা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আচলতে গ্ৰছাৰী বজাৰলৈ যাম ভাবিছিলোঁ, তাকে ভাবিলোঁ আপোনালোকৰ আগত অলপমান শ্বেয়াৰ কৰোঁ। কিনিলোঁ চাওঁ আহকচোন। আৰু এটা ইম্পৰ্টেণ্ট কথা, মাস্ক। মই 2খন মাস্ক লৈছোঁ, যিহেতু গুৱাহাটীৰ ছিটুৱেশ্যন খুবেই বেয়া, বহুত কৰোণা ভাইৰাছে ইনফেক্ট হৈ আছে মানুহ, সেয়েহে মই এখন চাৰ্জিকেল মাস্ক লৈছোঁ আৰু এখন নৰ্মেল এনেদৰে 2 লেয়াৰ মাস্ক লৈছোঁ। 2খন মই ইউজ কৰিম। মই বা আৰু ভিন্দু আৰু আমাৰ কণমানি কেঁচুৱাজনী যাম। তাই আৰু ভিন্দু গাড়ীতে থাকিব, মই আৰু বায়ে গৈ পেলাই বজাৰখিনি কৰিম। বাই আহি পেলাই আকৌ লগ পাম। আহি পেলাই লগ পাম। তেনেহ'লে আহকচোন, চাওঁ মই ক'লৈ গ'লোঁ, কি কৰিলোঁ আৰু কি কিনিলোঁ। ব'লক। য়েছ, লিফ্ট ইউজ নকৰোঁ, যিহেতু বহুত মানুহ অহা যোৱা কৰি থাকে, সেয়েহে চিৰি দিয়ে যাম। আৰু অৱশ্যে মই থাকোঁ আপোনাৰ 3rd ফ্ল'ৰত। 3rd ফ্ল'ৰৰ পৰা মই এনেদৰে এতিয়া খোজকাঢ়িয়ে গৈ থাকিম। টাচ কৰিয়ে দিলোঁ মই। ইটছ অ'কে, আইল চেনিটাইজ ইট। ফাইনেলি লাষ্ট ফ্ল'ৰ আহি পাই গ'লোঁ। বতৰটো ইমান ভাল নহয় আজি, বৰষুণ দিব পাৰে, গম নাপাওঁ, কিন্তু অকণমান ডাৱৰীয়া হৈ আছে। এতিয়া আমি 6 মাইল আহি পাইছোঁহি আৰু আমি খোজকাঢ়ি বজাৰলৈ এইখিনি আহিছোঁ, ইজি মাৰ্কেট বজাৰলৈ আহিছোঁ। তাতে চাওঁ কি পাওঁ, লৈ লওঁ আৰু সেয়াই আৰু। বৰষুণ এটুপ দুটুপকৈ দি আছে। আই হোপ কি বৰষুণ বেছিকৈ নিদিয়ে, যাতে আমি ভালকৈ যাব পাৰোঁ আৰু। ইয়াতে অলপমান ভিৰ আছে মানুহৰ, তথাপিও বস্তুবোৰ জলদি বজাৰ কৰি ঘৰলৈ যাওঁ আৰু। এইটো মই খুলিব নোৱাৰিম পেকেটটো। একেবাৰে সৰুকেইটা আছে নেকি? হা, এইটো নাই, এইটো নহয়, এইটো নহয়। ওপৰতহে আছে। বাইদেউ কেইগৰাকীয়ে সহায় কৰি দিছে নমোৱাত। সেইফালে মুড়ি লাডু আছে, ইমান ভাল লাগে খাই, বাপৰে, মই যে বৰ ভাল পাওঁ দেই। কাইলৈ মানডে নেকি কিবা?
অলপহে ৰেকৰ্ডিং কৰি থাকে অকণমান কিবা বেয়াও লাগিছে মানুহবোৰে চাই থাকে যে তথাপিও আৰু ভাবিলোঁ বনাই আপোনালোকক দেখাওঁ সেয়ে ল'লোঁ আৰু মই এনেদৰে কেমেৰালৈ চাই কথা কৈ থাকে মানুহবোৰে ভাবিছে চাগে কি হ'ল কওক আৰু কাৰণ লোগো কা কাম হে সোচনা হয়নে পিনাট বাটাৰ এটা লাগিছিলে মোক সৰুটোকে লৈ লওঁ আৰু ফাইনেলি হৈ গ'ল এতিয়া বিলিং কাউণ্টাৰলৈ যাওঁ মোৰ অৱস্থা এতিয়া আমি উভতি গৈ আছোঁ ইমান বৰষুণ দিছে মই অকণমান তিতিলোঁ আই হোপ যাতে জ্বৰ নুঠে আৰু এতিয়া বহুত বৰষুণ খুবেই বৰষুণ চবফালে পানী পানী হৈ গৈছে আমি 6 মাইলৰ পৰা ওলালোঁ মই ইমান ভালদৰে লেখাব পৰা নাই মোৰ ফ্লেছটো জ্বলা নাই চাৰ্জ একেবাৰে নাই মোৰ কিন্তু তথাপিও আপোনালোকে দেখিছে চাগে মানে ধৰিব পাৰিছে চাগে পানী হৈ গৈছে গোটেইখন যিমান পাৰোঁ মই দেখাই দিছোঁ গুৱাহাটীত যিহেতু অলপতে পানী হৈ যায় নহয় জানো বেছি সময় বৰষুণ দিয়াই নাছিলে এয়া দেখিছেনে কিমান পানী পানী হৈ গ'ল গোটেইখন এয়া আৰু আমিও ঘৰ পাব হৈছেহি আৰু ঘৰ পালোৱে এইখিনি আমি তেনেহ'লে বন্ধুসকল মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰিব এয়া মই আহি পালোহি ঘৰ থেংক ইউ ছ' মাছ